কলগাছিয়া গাঁও পঞ্চায়তৰ সৌৰচাকীৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কলগাছিয়া গাঁও পঞ্চায়তৰ কলগাছিয়া বজাৰ এলেকাত ৰাতিৰ এন্ধাৰ আঁতৰাই পোহৰ বিলোৱাৰ বাবে সৌৰচাকীৰ কাম কৰা হয় কিন্তু তাৰে দুই এটা চাকি জ্বলাৰ বিপৰীতে বাকি চাকিসমূহ এতিয়া বিকল হৈ পৰিছে যাৰ পৰিপ্ৰেক্ষিতত কলগাছিয়া বজাৰ এলেকাত চুৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে এটা সৌৰচাকীৰ বাবদ 50,000 টকা ধাৰ্য কৰা হৈছিল যদিও মাত্ৰ 10ৰ পৰা 12,000 টকা খৰচ কৰি বাকি টকা আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে কলগাছিয়া সৌৰচাকীসমূহ সুচল কৰি তুলিবলৈ ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অনুৰোধ জনাইছে পিছফালে লাইটটো চাই আছে এই লাইটটোতো আমাৰ পঞ্চায়তৰ পৰা দিছিলে কিন্তু পিছত এতিয়া মাজে মাজে জ্বলি থাকে আৰু মাজে মাজে অফ হৈ থাকে কিছুদিন পৰে যে নাইকিয়া হৈ যাব এইটোৰ মানে আৰু নাই ইয়াৰ দ্বাৰা গুণেলগুৰি বজাৰৰ কিবা উপকাৰ হৈছে নেকি উপকাৰ মানে আৰু লছ হৈ আছে আমাৰ কথা হ'ল যে আমাৰ এই কলগাছিয়া যিটো কবৰস্থান আছে আঞ্চলিক কবৰস্থান এই আঞ্চলিক কবৰস্থানৰ মানে আমাৰ কলগাছিয়া গাঁও পঞ্চায়তৰ পৰা মানে যিবোৰ এই লাইট দিছে তাৰমানে এই লাইট দিছে এই লাইটবিলাক মানে আমাৰ এতে যিটো দিছে এতে মানে এটা দিছে আৰু এটা আমাৰ মানে ঈদগাহটো দিছে কিন্তু এটা আপোনালোকৰ সন্মুখতে চাওক বস্তুটো কি কেনেকৈ জ্বলি আছে কলগাছিয়াৰ পৰা সাৰৱাৰ উদ্দিনৰ ৰিপৰ্টাৰ অসম আপুনি চাই আছে ৰিপৰ্টাৰ অসম